हेलो गाइस, बहुत दिन पाছত भिडिओ अपना লৈ আহিলো। मोर मोबाइलটো বেয়া হৈ আছিল। 7 দিন ধৰি মই মোবাইলটো ফেলাই থৈ দিছিলো। মই এটা সৰু ভিডিও দিছিলো আপোনালোকক চাবা কাৰণে, কিন্তু আপোনালোকে চাইছে না চাৱা নাই মই গম পা নাই। এই কাৰণে মই এইটো ভিডিও লৈ আহিছিলো, অলপ ডাঙৰ হ'ব। 7 দিন ধৰি মই মোবাইলটো ফেলাই থৈ দিছিলো। সেই মোবাইলটো ভাবছো কি বেয়া হৈ গৈছে। বেয়া হৈ কিনে 7 দিন ধৰি ফেলাই থৈ কালি পাছত আজি গণেশ পূজা, আজি মই ঠিক কৰিলো। কালি ভিডিও দিয়া নাছিলো, আজি দিম বুলি ভাবছো। চাওক আপোনালোকে এইখিনি জায়গাত অলপমান আগতো ভিডিও দিছো, আজিও আহিছো। কি কৰিম আৰু একলা একলি ভাল নালাগে। লগ বন্ধু হল আছে, অলপ পাছত তাহন নলব, এথেনটো নলে। সেইকাৰণে ভাবছো একলাই গুচি আহোঁ। এইটো চাওকচোন জাগাখিনি, আৰু আপোনালোকে অলপমান সাপোৰ্ট কৰি দিব। মই যিহেতু ধনীও নহয়, গৰীব ঘৰৰ ল'ৰা, এইটো চাইকেল লৈ আহোঁ। চাইছে না আপোনালোকে? আৰু এইখিনি জাগাখিনি চাওক অলপমান। আগৰ চাই জাগাখিনি বিৰাট সেই হৈ গৈছে, ধান খেত ইফালে হৈ গৈছে। এইটো চাইছে না জাগাখিনি? ধান খেতি লাগি আছে। ইফালেও গৰু ইফালে দি আছে, ধান খেতৰ সন্মুখত আছে, সিফালেও আছে, ইফালে ৰাস্তা আছে। আকাশটো ইমান ভাল নহয়। আৰু মোৰ এইটো হৈছে পালচাৰ, আপোনালোকে কয় না পালচাৰ। এই পালচাৰ লৈ মই চব জাগাতে যাওঁ, গম পাইছে আপোনালোকে? এই পালচাৰ লৈ মই চব জাগাতে যাওঁ। কি কৰিম আৰু, গৰীব ঘৰৰ ল'ৰা। আপোনালোকে অলপ যদি সাপোৰ্ট কৰে তে মই অলপমান ভিডিঅ'টো আৰু ডেইলি ভিডিঅ' এৰিব পাৰোঁ। এইখিনি আছিল মোৰ ইউটিউব ভিডিঅ'। বাই বাই, লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব।